প্ৰথমটো গুল্ম দ্বিতীয় স্থান লাভ কৰিছে। নমস্কাৰ, তো আপোনালোক সকলোকে ধুনুগোহাই ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু সুস্বাস্থ্য হৈ আছে। ময়ো ভালে। আজি পুনৰ বিশেষ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈ চাই থাকিব। আৰু থাম্বনেইলটো দেখি হয়তো গম পাইছে যে কি টপিকৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে। মানে আজি আমাৰ কেম্পৰ 1st আছাম পুলিচ বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস হয়, তো পাতিছে। তো আজি কি কি হয় সকলোবিলাক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আমি ওলাই আহিলোঁ। তো এতিয়া মই এই মেডিকেলখনৰ ওচৰত পাইছোঁহিয়ে, তো গৈ আছোঁ। আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। এইফালে ফিল্ডখন দেখিছে, বহুত মানুহ হ'লে আমাৰ অহা অলপ লেটেই হৈ গ'ল। তাৰপিছত এইফালে মা গৈছে আৰু আমাৰ যাহা মানুহ দেখিছে এই বৰমা গৈছে চাই গৈছে। তো আহি পালোহি, দেখিছে বহুত মানুহ হ'ল। আমাৰ আহোঁতে 8টা বাজি গ'ল, মানে 7টা চাৰে 7টাৰ পৰা ষ্টাৰ্টেই হ'ল। এইফালে আমাৰ মায়ে দেহা মানুহক লৈ আছে, ষ্টাৰ্ট হৈ আছে। বেণ্ডৰ তলত কদমত কদম মিলাই প্ৰথম অসম আৰক্ষী বাহিনীৰ এয়া মুখ্য গুৰি হৈছে পৰিদৰ্শক হৈছে উপ পৰিদৰ্শক পুতুল লাহন। দ্বিতীয়টো গুল্মৰ নেতৃত্ব দিছে উপ পৰিদৰ্শক দেৱকান্ত শইকীয়া। চতুৰ্থ গুল্ম নেতৃত্ব দিছে উপ পৰিদৰ্শক মঞ্জিত হাজৰিকা। পঞ্চমটো গুল্ম নেতৃত্ব দিছে উপ পৰিদৰ্শক দিলীপ ভাংৰা। ষষ্ঠ গুল্ম নেতৃত্ব দিছে উপ পৰিদৰ্শক বিপুল বেজবৰুৱা। ইয়াৰ পিছতেই আমাৰ সকলোৱে পৰিচিত, সকলোৱে গৌৰৱৰ চিন প্ৰথম অসম আৰক্ষী বাহিনীৰ বেণ্ড প্লাটুন। এই বেণ্ড প্লাটুনক নেতৃত্ব দিছে উপ পৰিদৰ্শক ৰঞ্জন মেছ। গোটেই অসমৰ এটা খ্যাতিনাম হিচাপে পৰিচিত প্ৰথম অসম আৰক্ষী বাহিনীৰ বেণ্ড প্লাটুন। আমি আমাৰ প্ৰথম অসম আৰক্ষী বাহিনীৰ বেণ্ড প্লাটুনক তেখেতলোকৰ নিশ্চয় দেখুৱাবলৈ আমি অনুৰোধ জনাইছোঁ। আমি সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া তালত তাল মিলাই প্ৰথম অসম আৰক্ষী বাহিনীৰ বেণ্ড প্লাটুন। আজি যি পেৰেড কম্পিটিশ্যন হৈছিল তাতে আমাৰ 6টা প্লাটুনে অংশগ্ৰহণ কৰিছিলে। এই 6টা প্লাটুনৰ ভিতৰত প্ৰথম হৈছে প্ৰথমটো গুল্ম আৰু প্ৰথমটো গুল্মৰ নেতৃত্ব দিছিল উপ পৰিদৰ্শক হেমচন্দ্ৰ মৰাণ। আৰু দ্বিতীয় গুল্ম দ্বিতীয় স্থান লাভ কৰিছে ষষ্ঠটো গুল্ম, যাৰ নেতৃত্ব দিছিল উপ পৰিদৰ্শক বিপুল বেজবৰুৱা। আৰু তৃতীয় স্থান লাভ কৰিছে উপ পৰিদৰ্শক মঞ্জিত হাজৰিকা।
ৰাতিপুৱা প্ৰগ্ৰেমটো দেখিলে যে প্ৰেড হৈছিলে, তো প্ৰেডত আমাৰ পাপাও তাত প্ৰেড কৰিছিলে। চ' আমি চাই মেলি আহিলোঁ ৰাতিপুৱা। আৰু ইয়াতে বৰাখানা আছে মানে 1টামান বজাত। তো বৰাখানা মানে পাপা ভাইটিহঁত যাব। তো আজি বৃহস্পতিবাৰ পৰিছে যে, তো সেইবাবে আমি নাযাওঁ। মই দেহা পাওঁ যাবলৈ অসুবিধা হয়, তো সেইবাবে মই নাযাওঁ। আৰু আজি ৰাতিকৈ না মানে ফাংচন আছে, চ' ফাংচনলৈ যাম মিলাব পাৰিলে। মানে দেহা গাটো চৰ্দি হৈ আছে, তথাপিতো ভাবিছোঁ অলপ সোনকালে গৈ আহিমগৈ। আৰু আজিতো প্ৰগ্ৰেমটো বহুত সোনকালে হ'ব বুলি কৈছে, মানে একদম 6:30 বজাৰ পৰাই মানে পূৰা ষ্টাৰ্ট হ'ব বুলি কৈ দিছে। কিন্তু এতিয়া গম নাপাওঁ, তাৰপিছত কিমান সময়ত যাব পাৰোঁ আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ ফাইনেলি ওলাই হৈ গ'ল, এতিয়া আমি ফাংচন চাব যাম, তো আপোনালোকেও চাই থাকিব ভিডিঅ'টো। এইফালে আমি আহি পাই গ'লহি, আহোঁতে আমাৰ দেৰিয়ে হৈ গ'ল। তাৰপিছত এইফালে আমাৰ পাপাই দেহামানক লৈ আছে। আৰু দেখিছোঁ আমি যিমান সোনকালে পাৰিছোঁ আহোঁতে মানে দেৰিয়ে হৈ গ'ল, এইফালে ষ্টাৰ্ট হৈ গ'ল আৰু ইমান মানুহ হ'ল মানে। এইফালে মোৰ বেষ্ট ফ্ৰেণ্ড প্ৰসি আহি গ'ল, তো আমাৰ দেহা মানুহ তাৰ লগতে আছে, পূৰা খেলি আছে। আৰু এইফালে দেখিছে আমাৰ দেহা মানুহ প্ৰসি কোচত থাকি খুব ভাল পাইছে। সুন্দৰ কৰি তুলিবলৈ আমি আমন্ত্ৰণ কৰি অনা অসমৰ সকলোৱে পৰিচিত কণ্ঠশিল্পী কুসুম কৈলাশ আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি এই ঝুমুৰ নৃত্যৰ পিছতে তেখেতৰ গীতৰ শৰাই অনুষ্ঠান আৰম্ভ কৰিম। গতিকে আমি এই অনুষ্ঠানটোৰ পিছতে তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। কুসুম কৈলাশ, এই মঞ্চত কুসুম কৈলাশ তেখেতক আদৰণি আনিবলৈ আমি আমাৰ সহযোগীসকলক অনুৰোধ জনাইছোঁ। লগতে আমি অধিনায়ক মহোদয়কো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি অধিনায়ক মহোদয়কো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সকলো শ্ৰোতা দৰ্শকবৃন্দৰ অবিহনে এজন গায়কৰ গীত সম্পূৰ্ণ নহয়। আপোনালোকে উষ্ম আদৰণি জনাওক, উষ্ম হাত চাপৰি বনাওক। আমাৰ মঞ্চতে আমাৰ অতি মৰমৰ কুসুম কৈলাশ আহি তেওঁৰ গীত প্ৰদৰ্শন কৰিবলৈ, সুন্দৰ গীতেৰে আমাক আপ্লুত কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁৰ গীত শুনি আমি নিশ্চয় মোহাবিষ্ট হ'ম। তেওঁলৈ মই স্পীকাৰটো আগবঢ়াই দিছোঁ। তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ অধিনায়ক মহোদয়। প্ৰথমতে সকলোকে মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু সেৱা জনাইছোঁ। আচলতে মোৰ খুব মোৰ ককাইদেউ সুৰজিৎ দা, তেখেতৰ কাৰণে এবাৰ জোৰকৈ আপোনালোকৰ পৰা হাত চাপৰি বিচাৰিম। ভাল ফ্ৰেণ্ড হয় আৰু সেই সূত্ৰে আচলতে কুকুৰাঝাৰত মই প্ৰথম লগ পালোঁ ছাৰক, আৰু আজি আকৌ লগ পাইছোঁ, খুবেই ভাল লাগিছে। আৰু ফাৰ্ষ্ট এফিভিজনৰ কাৰণে এবাৰ কিন্তু বম জোৰেৰে উকি এটা আৰু হাত চাপৰি এটা হ'ব লাগে দেই আজি। আৰু এনেকুৱা মই কোনো আনুষ্ঠানিক প্ৰস্তুতি লৈ আচলতে অহাই নাই আজি। ছাৰে ক'লে ভাইটি আমাৰ এই অনুষ্ঠানটোলৈ আহিব লাগিব, যেতিয়া আহিব লাগিব। আহি আপোনালোকৰ কাষৰ পালোহি আৰু মোৰ ভাল লাগিছে। মই
কৰা এখনি নদী মোৰ বুকু তুমি হিমালয়ৰ পৰা নিগৰা এখনি নদী মোৰ বুকু ডুবি ডুবি তোমাৰ তাত তোমাৰ হাতে উঠো নামো দিয়া বাণী দিয়া তুমি খোজ মই যোৱা বাটেৰে হেৰুৱা বানো ৰুৱা কাষত ভাবো যাবো মনৰে তোমাৰ লাজুকি লাজুকি চকুতে তগৰ ভাল লাগিছে Thank you. এবাৰ লগত গাব লাগে এতিয়া ৰাইজে দেই এতিয়া এপিনে বিহুৰ নৃত্য চলি থাকোঁতে পাছফালৰ পৰা বহুত জোৰে মই উকি শুনি পাইছিলোঁ চ' উকিটো আকৌ এবাৰ দিয়কচোন ফাৰ্ষ্ট উকি দিয়া মোৰ কাৰণে জন্মদিনৰ কাৰণে এইবাৰ গাইছোঁ মই মন মনাৰ পৰা এটা গীত গাইছোঁ সকলোৱে মোৰ লগত গাব লাগিব খালি দেই এতিয়া বোকা হৈ আছে বোকা কাম যাব চাওঁ হাত চাপৰিটোত চাম এনেকৈ বজাওকচোন হাত চাপৰিটো মদম লগাবি তোৰে প্ৰেম সাগৰত তই মন মইনা এৰি থৈ নাযাবি কেতিয়াকৈ পামে তোৰ মৰমত এষাৰি মাত বজাইছেনে হাত চাপৰিটোৰ লগত ঢোলটো বজাব পৰা হৈ আছে নেকি এনে তালটো দিয়া ঢোলটো বজাই লওঁ তই মন মইনা কেতিয়াকৈ পামে তোৰ মৰমত এষাৰি মাত মই গানটো গাইছোঁ সকলোৱে সহযোগ কৰিব ঠিক আছে ইয়াৰ গেপটো কৰিবা অকণ চাইলেণ্ট কৰি দিয়া বেছি থাকিব নহ'লে তো সোনকালে গুচি আহিলোঁ মানে আমি 7টামান বজাত গৈছোঁহে মানে 7:30 বজাত আহিলোঁৱে তো মানে গান দুটাহে শুনিলোঁ বেছি দেৰি থাকিব নহ'ল আমাৰ দেহাও আছে যে তো টোপনি ধৰিলে দেহা আৰু কিমান মানুহ হৈছে হুলস্থুল তাৰ বেছিকৈ মানুহ দেখি গৈছে মানে
কান্দিছেও এবাৰ তো সেইবাবে ভয়ো লাগিলে তো সেইবাবে দুটা গানে শুনি পিনি গুচি আহিলোঁ তো আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে আহিব লগা ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট আৰু লাইক এটা কৰিব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব অ'কে বাই